ব্ৰাহ্মণ সভাৰ সকলো ৰাইজক বহুত বহুত ধন্যবাদ। আৰু এতিয়া কি ক'ম কি নকম লাগি গৈছে এইবিলাক কৈছোঁ। ভালে আছে নাই খুৰীহা? এনেকৈ এতিয়া ইমান সুন্দৰ মহান অনুষ্ঠান এটাৰ কথা কোৱাৰ বাৰু অভিজ্ঞতা নাই, তথাপি এতিয়া ক'ব লাগিব আহিছোঁ যদি ক'ব লাগিবনে নাই? মান নাই মাৰি হাত দেহাতত পোৱা নাই। এই আইহাত খুৰীহাত নাছে দিয়া, আয়ে গোটেই একেবাৰে মুখখনহে মেলি আছে। ভাই ভালে আছা? এনেকুৱা চাল মৰা আই পাৱা এটা হৈছে আকৌ, কিবা কণা লাগিহে আছে যি। আৰু এতিয়া মই এটা তিৰিহে লৈ আহিছোঁ দুটা অনা নাই। দুটা হ'লে তাৰমানে দবৰা দবৰি কাজিয়া কৰে, তাই বা আকৌ মান নাই মাৰি ঘৰত কি কৰা লাগছি। আৰু দেখিছাহে তাই আগে কৰা সমান টাটা কোম্পানীৰ নেনো গাড়ীখন খান। আৰু এইটো লৈ আহিছোঁ আহি কি আকৌ আলু নে মূলা কোনবা ই এই বেহাৰৰ ফুলহান হৈ আলু আকৌ টাৰাং টিৰিং মাৰি আছে। মই বোলো দি থৈ যাওঁ লাগে যদি। আকৌ সিও কম নহয় আকৌ আলু। এইফালে এইটো বহি আছে, অন্তৰে হোৱা নাই আহাৰ পেৰে আলপা চানি ধৰি আছে। কিবা নাখালেও আকৌ আনি দিয়ে, আনি পানী বটল দিব আনি কিবা দিয়ে আনি এনেকৈ লাইনখন মাৰি আছে। কিবা নকবিনে নকোৱা, তাৰ কথা কোৱা পাই বৰ ভাল পাই আছা হা। নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলোৰে বহুত বেছিয়ে ভাল, সকলো ভালে থাকক। আজিৰ এই দৰং আৰু ওদালগুৰি জিলাৰ ব্ৰাহ্মণ সভাৰসমূহ কৰ্মকৰ্তাক আমি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ, যিহেতু তেওঁলোকে আমাক এই মঞ্চত আহিবলৈ সুবিধাকণ দিছে। হেৰি বুন্দিয়া বাইদেউ নাহিলে এটাই জিমুখাহে তিৰি জীয়া ধুপুৰি লাগছি, আৰু আপোনাৰ গাড়ীৰ পিছত জেংকেহে লাগছি যায় নে আৰু এটা লাগি যায় নেকি আপোনাৰ পিছত? এই দুটা পোহতাই মোৰ টাপিলাই দি মুনিয়া বেহা নহলকা হৈছে। আৰু ইয়াতে কিবা লাগিলে হৈছে হয়নে নহয়? ই আকৌ বহে কৰবে ক'ৰবাত ইফালে তলত কিবা মাৰি থাকি আকৌ বাটো ক'ৰবাত আকৌ কিবা উঠি পেলাব। ফটো মাছে যদি ভালকৈ ঘুমি পেলাই পইচা এটা দিওঁ। এতিয়া কি ক'ম কি নকম লাগি বসি এতিয়া যা তাতো কথা ক'ব নোৱাৰি হয়নে নহয় বাৰু? আৰু এইবিলাক ছোৱালীহঁতক যি মোবাইলবিলাক তুলি দিছে খুৰীহঁতক দাদাহঁতক কৈছোঁ, ভাল মানুহ ক'ৰবা বিচাৰিলে মোবাইল নহয় দেই, হাতত কিতাপ তুলি দিবি, তেতিয়াহে ডাঙৰ মানুহ হ'ব পাৰিব। আৰু ইমান সুন্দৰ জেগা, আগতেও এনেকুৱা আছিল আৰু উন্নত হৈছে, আগত লাগি আৰু উন্নত হওক। ইয়াৰে ছোৱালী পঢ়ি শুনি ডাঙৰ মানুহ হয়, দৰং নহয় এয়া আৰু এইখিনি কি বুলি কয় হে পিপিয়া দোকানৰ ল'ৰা ছোৱালী পঢ়ি শুনি দৰঙৰ লগতে অসমৰ মাজত নাম কৰক, তাৰে কামনা কৈছোঁ। পঢ়ি শুনি ভাল মানুহ হ'ব পাৰিবিনে নাই তোমালোকে? পাৰিবিনে নে এনেকৈ ফাংচন বুলি ৰাতিপুৱাৰ পৰা থাকা আহি পঢ়িব লাগিব, তেতিয়াহে ডাঙৰ মানুহ হ'ব পাৰিবি। এনেকৈ আৰু প্ৰগ্ৰাম পাতিব লাগিব আৰু নাম কৰিব লাগিব। মোবাইল চালিয়ে নহয়, আকৌ কিতাপো চাব লাগিব। মাৰি থোৱা ফটোৱা কষ্ট কাটিছে দেখোন নকওঁ মই কাজ কিহত জামা পিন্ধিছি নচকীয়া দেখো। আপুনি যে আইভাৰ পৰা ইমান কথা কৈ আছে, আপোনাক মোক কোনে জন্ম দিলা? লাজ লাগি কৰি মাৰিব কি কৈ চাইছোঁ বাৰু ইমান ধুনীয়াকৈ। কোনে চবেই জানে কোনে জন্ম দিয়ে, মায়ে জন্ম দিয়ে হয়নে নহয় বাৰু? আপোনাক কোনে জন্ম দিছে মোৰ জানিব ইচ্ছা গৈছে। মোক কোনে জন্ম দিছে আছোঁ বাৰু ক'ব লাগিব নেকি? খুৰীহাত দাদাহাত কোনে জন্ম দিছে? এইবিলাক বেয়া কথা হয়নে নহয় বাৰু কৈছোঁ, ক'ব লাগিব। যেতিয়া মই সৰু আছিলোঁ তেতিয়া মই সুধে নাপালোঁ মায়েহে জন্ম দিলা নে দেউতাইহে জন্ম দিলা। সৰু থাকিলে গম পায় নেকি? কোনোবাই গম নাপায় নহয়। আপোনাৰ মাথাত ঘিউটো নাই, গোবাৰো নাই, চুলি চাওকচোন আপোনালোকে জানো ঢেৰকেনি ধুমুহাই উটাই লৈ যোৱা কঠিয়াহে। তাই চুলিকেইডাল বৰ ভাল লগা হৈ আছে জানো, দমৰা নেমুৰহে। মেকআপৰ যোৱাত অলপমান চিল্কি আছে ইয়াৰ। আৰু এতিয়া কেৱফালে ভেজাল, আলুৰ দুখ, পানীৰ দুখ, আৰু এতিয়া শাক দিয়া নিজে খেতি নকৰে, কেৱল বাহিৰৰ পৰা কিনা বস্তু, সেইকাৰণে চুলি নাযায় আৰু ক'ত কিবা বেলেগ যাব কি কবি। আপুনি কওকচোন, কেইটামান প্ৰশ্ন সোধো, আপুনি উত্তৰ দিব পাৰিবনে? উত্তৰ দিবা জানো, মই উত্তৰ দিলে থকা মানুহকেইটা যায় নেকি? যাবি নেকি খুৰীহাত? নাচবি দেই দে। আমাৰ এওঁৰ আকৌ বুঢ়া তিৰিকেইটা আগতে চকুত পৰে। খুৰীহাত আগত বহি আছা কাৰণে, আইহাত আগত বহি আছা কাৰণে চকুত পচিয়া। কিনো কৰি মাৰবে দেখি গুটি কৰি কি? হ'ব দে, কিহৰ ফুলৰ কথা কৈ দেখোন। আপুনি কওকচোন, মালভূমি কাক বোলে? বা মালভূমি কাক বোলে ক'ব লাগে বোলে, ক'ব লাগবনে নাই? জানেনে নাই খুৰীহাতে দাদাহাতে মালভূমি কাক বোলে ক'ব লাগিব?
যিটো ভূমিত বহি চেঙেৰাৰ পৰা বুঢ়ালৈকে মালটো টানি থাকে তাকে মাল ঘূৰিবই। কিন্তু ইয়াতে নাই বাৰু, কোনোবাই প্ৰগ্ৰেম বুলি অলপমান খাবও পাৰে খাৱৰীয়াকেইটাই। ফুলে নে খোৱা নাই আন পাইছোঁ দেই, ফুল নে কি নাই খোৱা আলাকেইটা। অঁ ফুলকণ, আলুও খোৱা নাই। আপোনাক আৰু কেইটামান প্ৰশ্ন সুধো। অঁ। আপুনি জানেনে জনমুৰি আই কাক বোলে? সেইবিলাক চবেই জানে, চবেই কৈ থাকে এইটো কথা, আৰু সৰু সৰু ছোৱালীবিলাক দাদাহঁত খুৰীহঁতেও জানে। আপুনি ক খ গ ঘ মাতবা জানে? মাতবা জানো, ক খ খান গ ঘ খান চবেই জানেনে নাই তোমালোকে? নে লকডাউন দিয়াৰ পৰা স্কুল কি পাইছিলিয়ে? অনলাইনতহে পঢ়িব লগা হৈছিল, হয়নে নহয়? অনলাইন হৈ পেলাই ভাল হৈছে, ফুচুৰ পাচাকে মোবাইলত কি কৰি থাকে ছোৱালীবিলাকেহে জানে। আপুনি ক খ গ ঘ খান মাতকচোন। নালগে দে ক খ গ ঘ খান মাতবা লাগি। আপুনি গান গাবা জানে? মই গান গাবা জানো, মই গান গালি এতিয়া গান গাবা লাগব নেকি বাৰু? মাল্লি 2-5 চেণ্ডেল মাৰি দিবি দেই, মোৰ আকৌ 2টা টিভি আছে। এতিয়া গান গাবা দিছি, গান গাম বাৰু। কেতিয়াকে গানটো মনত আছেনে নাই? গাবা পাবি তোমালোকে? দেচো গা। হে পকেট গৰম হে তিৰিৰ মৰম, পকেট খালি হে তিৰিৰ গালি, খিতে খাই 2টা তিৰি। এই আপুনি অলপ খোৱা লোৱা কৰিব, অকল এইবিলাকত মাথা মাৰি থাকিলে নহয়। মোক যাই দেখোন একে ঘুটকে পাৰা অমিতাটো হান হৈছে। মই বোলে মোক ঘুটকে পাৰা অমিতা হান হৈছে। তাই মুখখন ভাল লগা হান হৈ আছেনে বাৰু? মেকআপৰ জোৰতহে অলপমান লাইটৰ পোহৰত চিল্কি আছে, নহ'লে কাউৰতকেও কলা। মেকআপ ধুই দিয়াৰ লগে লগে শুকুনে আটা পিঠা হান হৈ যায় মোক। কি কৈছা? আৰু নকোৱা আকৌ কিয়া? আৰু ভাল লাগিল, আমিও বেছি দীঘলীয়া নকৰোঁ। তাৰপিছত এই ছোৱালী মানুহকেইটাক লৈ আহিলি, তাৰমানে ঘৰত চিন্তা কৰেতো, সেইকাৰণে ইহঁতক জমা দিব লাগব যায়। এই বুঢ়া কটীয়া বহিল দেখোন, চিন্তা কিহে পাইছি, এই ডাকি মাৰিবহে পায়। কাৰ ছোৱালী একদম ক'ত মৰি আহি এই কথা কি হ'ব ভাইয়া, দে ভালে হৈছে দে। আৰু বেয়া নাপাবি, আপোনালোকৰ মাজত আহি ভাল লাগিল। এনে অলপমান ধেমালি কৰিলোঁ, ফূৰ্তি কৰিলোঁ, ঘৰৰে চলি।